এয়া চাওক লাহে লাহে সিজিব আৰম্ভ কৰিছে আৰু ভৰাই আছে। হেল্ল' গাইজ, আপোনালোকে চুঙা পিঠা দেখিছেনে বা চুঙা পিঠা কেনেকৈ বনাই গম পায়নে? আজি আমাৰ ঘৰতে বনাম চুঙা পিঠা। চব যা যোগাৰ কৰি আছে মায়ে। আপোনালোকক মই আৰম্ভণিৰ পৰা শেষলৈকে চুঙা পিঠা কেনেকৈ বনাই ধুনীয়াকৈ দেখাম। ভিডিঅ'টো চাই থাকিব। তাৰে কাৰণে আৰু এটা মেইন বস্তু লাগিব, দেখাই আছোঁ। তাৰে কাৰণে লাগিব এই বাঁহ আৰু কি লাগে আপোনালোকক দেখাই আছোঁ। ভিতৰত প্ৰচেছ চলি আছে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাগিব এনেকৈ নাৰিকল ৰুকা, তাৰপিছত তাৰে ওপৰত গুৰ মিঠাই। মা আৰু কি লাগিব? তাৰপিছত পিঠাগুড়ি, তাৰপিছত পানী দি মিক্স কৰি সানি দিব লাগিব। তাৰপিছত আমাৰ বাঁহৰ চুঙাত ভৰাই দি সোপা দি খেৰৰ সোপা দি ধুনীয়াকৈ টাইট কৰি দিয়াৰ পিছত জুই দি মাইতো সকলোখিনি কথা ক'লে। এইটো মেইন বস্তু গুৰ। ইয়াতে চাউলৰ গুড়া আৰু নাৰিকল মিঠাই চব মিক্স আছে। আৰু এতিয়া পানী দিব ইয়াৰ ওপৰত। এয়া পানী দি আছে। প্ৰথমতে অলপ জুলীয়া কৰি ল'ব লাগিব। হৈ যাব আৰু অলপ দিব লাগিব। এতিয়া চুঙাত ভৰোৱা প্ৰচেছটো ষ্টাৰ্ট হ'ব। এয়া চাওক এনেকৈ ভৰাই আছে। যিয়ে নহওক অলপ সেই হয় আৰু ভৰাই আছে। এতিয়া ইয়াৰ পিছত ভৰোৱা হোৱাৰ পিছত ইয়াতে এটা ইয়াৰ মুখখন বন্ধ কৰি দিব কাগজেৰে, নহ'লে বা কিহেৰে বা দিয়ে। এতিয়া আপোনালোকক দেখাম আৰু কিহেৰে দিয়ে। ময়ো গম নাপাওঁ সিমান ভালকৈ। হ'ল সেইটো চুঙা ভৰ্তি হ'ল। ইয়াৰ ভিতৰত পূৰা গুড়া আৰু মিক্সিং আছে। এতিয়া ইয়াৰ মুখখন খেৰেৰে বন্ধ কৰি দিয়ে। কিন্তু আমাৰ গুৱাহাটীত আৰু ক'ত খেৰ পাব, কাগজেৰে বন্ধ কৰিব লাগিব। এইটো এয়া আমাৰ চুঙা পিঠা জুইত বহিবলৈ সাজু। এতিয়া আমাৰ আতিদেৱে খৰি দিব আৰু ইয়াতে জুই দিব। কাৰণ গাঁৱততো খেৰেৰে জুই দিয়ে, কিন্তু আমাৰ ইয়াত জংঘলেৰে জুই দিব লাগিব। এইবিলাক আৰু গুৱাহাটীৰ যোগাৰ বুলি কৈ দিয়কচোন, কাৰণ আমাৰ ইয়াত খেৰ নাই। এয়া আমাৰ চুঙা পিঠাৰ জুই লাগি আছে। চুঙা পিঠা সিজি আছে। এয়া চাওক গাইছ, চুঙা পিঠাৰ জুই এয়া সিজি আছে গাইছ। লাহে লাহে চুঙা পিঠা, গুৱাহাটীৰ চুঙা পিঠা। আপোনালোকে গাঁৱত চুঙা পিঠা বনোৱা দেখিব পাৰে, কিন্তু আমাৰ গুৱাহাটীত এইবাৰ চুঙা পিঠা। এয়া চাওক লাহে লাহে সিজিব আৰম্ভ কৰিছে আৰু এইবিলাক ভাপ ওলাই আছে ইয়াৰ পৰা। চুঙা পিঠাটো পুৰাহে দেখাই আছোঁ, কিন্তু জুই উঠা মানুহজনকো দেখাই দিওঁ। এইটো আমাৰ আতি। এতিয়া আতিয়ে ধুনীয়াকৈ জুই উঠাই দি আছে। এতিয়া চুঙা পিঠাবিলাক ঘূৰাই দি আছে, কাৰণ চাৰিওফালে সিজিব লাগিব ন। এনেকৈ ঘূৰাই দি আছে আমাৰ ভণ্টীয়ে, কাৰণ চাৰিওফালে সিজিলেহে বস্তুখিনি মানে ধুনীয়া হ'ব। এটা ফুড ব্লগিঙো হৈ যাব। মই খাই কেনেও দেখাই দিম, আপোনালোকক কৈ দিম কেনেকুৱা হৈছে টেষ্টটো। এয়া আমাৰ পিঠা চুঙা ৰেডি হৈ গ'ল। এতিয়া আমি খাব পাৰোঁ। এয়া আমাৰ মায়ে চুঙা পিঠা কাটি আছে। সোনকালে কাট, খাওঁ দিয়া।
গাইছ ফাইনেলি চুঙা পিঠা হৈ গ'ল এতিয়া খোৱাৰে কথা সৰু দিয়া এয়া গাইছ গাখীৰ এয়া হ'ল চুঙা পিঠা কাৰণ ইয়াত চুঙা পিঠা খাবলৈ দৈ নাই সেইকাৰণে আমি লৈছোঁ গাখীৰ এতিয়া খাই টেষ্টটো কৰি আছোঁ খোৱাটো মানো গাইছ সোৱাদটো অলপ পনীৰ টাইপৰ আৰু এটা ইয়াত মানে এটা সুগন্ধ পায় বাঁহৰ সুগন্ধ পূৰা খাই বঢ়িয়া লাগে গাইছ পূৰা বঢ়িয়া লাগে আৰু এইটো গাখীৰ আৰু চুঙা পিঠা লগত একেলগে খালে পূৰা গাইছ দিল খুচ হৈ যাব গাইছ অসমৰ চুঙা পিঠাৰ কথা কিয়ে ক'ম ইমান ধুনীয়া সোৱাদ আৰু খাই পূৰা বঢ়িয়া লাগে গাইছ আৰু ইয়াতে এটা বাঁহৰ সুগন্ধ আহে আৰু সুগন্ধতে আপোনাৰ মানে কিবা এটা ভাল লাগে আৰু খাই এদিন আহিব মই বনাই খুৱাম মায়ে বনাই খুৱাব